গাইজ, কি খবৰ আপোনালোকৰ? বৰ্তমান মোৰ ভালেই, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৰ'জ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ব্লগছটো এটা কাৰণত বনাইছোঁ, আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু মোৰ সহকৰ্মী আছে ভিতৰত সকলো, তেওঁলোকৰ লগত মই আপোনালোকক চিনাকি কৰাই দিম। আৰু আমাৰ মাজতে এজন দাদা আছে, দাদাজনে গেছ ছেফটি ডিভাইচৰ বিষয়ে সম্পূৰ্ণকৈ আপোনালোকক জনাব। এইটো মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এইটো গেছ ছেফটি ডিভাইচ। এই বস্তুটো আমি চিলিণ্ডাৰত লগাব লাগে নিজৰ ছেফটিৰ কাৰণে। আৰু এই বিষয়টো কি হয় আপোনালোকক সম্পূৰ্ণ হিচাপে জনাব আমাৰ দাদাই। আৰু বৰ্তমান মই মোৰ ঘৰত বস্তুটো ইউজ কৰি আছোঁ, মই বহুত ভাল পাইছোঁ। আৰু আপোনালোককে চিনাকি কৰাই দিবলৈ ওলাইছোঁ মোৰ সহকৰ্মী ৰিণ্টু বাইদেউ। নমস্কাৰ। এয়া নমিতা বাইদেউ, এয়া আমাৰ সবিনা বাইদেউ, এয়া আমাৰ শাৰমিনা বাইদেউ, আৰু এয়া মই ঘূৰি আহিছোঁ, এয়া আমাৰ কংকনা বাইদেউ। এয়া ইতিমধ্যে দাদাজনৰ ওচৰত পালোহি, দাদাৰ পৰিচয়টো দি দিয়ক। হয়, নমস্কাৰ। মোৰ নাম গোপাল বৰা, ঘৰ ডিমৰুগুৰি। আৰু আজি মই এই ডিভাইচটোৰ বিষয়ে আপোনালোকক জনাম যে এই ডিভাইচটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। তো ইয়াৰ নামেই হৈছে গেছ ছেফটি ডিভাইচ। এই ডিভাইচটোৰ জৰিয়তে আমি বৰ্তমান যি আমি শুনিবলৈ পাওঁ বা দেখিবলৈ পাওঁ, যিবিলাক আমাৰ ঘটনা হৈ আছে প্ৰায় মানুহৰ ঘৰতে, চিলিণ্ডাৰটো এটা বোম হয়, মাজে মাজে বিস্ফোৰণ হয়, মানুহ পুৰে, মানুহ মৰে, ঘৰ জ্বলে, এখন ধুনীয়া সংসাৰ নষ্ট হৈ যায়। তে চায়েন্সে এইটো শেহতীয়াকৈ আৱিষ্কাৰ কৰিছে গেছ ছেফটি ডিভাইচ। এই ছেফটি ডিভাইচটো যদি আমি এটা চিলিণ্ডাৰত যদি আমি ব্যৱহাৰ কৰোঁ, তেনেহ'লে আমি হৈ থকা দুৰ্ঘটনাৰ পৰা আমি বাচিব পাৰোঁ। ইয়াৰ আমাৰ কেইটামান বেনিফিট হয়। তে মই প্ৰথম বেনিফিটটো ক'বলৈ গৈছোঁ, কেতিয়াবা আমি লিকেজ চিলিণ্ডাৰ লগাব লগা হয় কাৰণবশতঃ, কিন্তু নৰ্মেল যিবিলাক আমাৰ লিকেজ থাকে সেইবিলাক চিলিণ্ডাৰ ই ইণ্ডিকেট কৰিব। কাৰণ মাইনৰ লিকেজ থাকিলেও কি হয়, চিলিণ্ডাৰটো খুব কম সময়তে শেষ হয়, আৰু দ্বিতীয়তে তাৰ পৰা দুৰ্ঘটনা হোৱাৰ আশংকা থাকে। তো ডিভাইচটোৱে আমাক ইণ্ডিকেট কৰিব যে এইটো মাইনৰ লিকেজ আছে, ইয়াক সলাব লাগে। তেতিয়া আমি কি কৰিব পাৰিম, এজেঞ্চিৰ পৰা আমি যোগাযোগ কৰি আমি চিলিণ্ডাৰ সলাব পাৰিম। 2 নম্বৰতে, ৰান্ধনিৰ কোনো প্ৰব্লেম নহয় গেছ কেতিয়া শেষ হ'ব। ইয়াত এটা ডিজিটেল মিটাৰ আছে, এই মিটাৰটোৰ জৰিয়তে গম দিব যে গেছ কিমান আছে, আধা আছে, ফুল আছে, নে কেতিয়া শেষ হ'ব। যেনেকৈ আমি ফুৱেল মিটাৰ আমাৰ গাড়ীবিলাকত আমি তেল সেই সুবিধা অনুযায়ী ভৰাওঁ, সেই সুবিধাটো ইয়াত দিয়া আছে। তো 3 নম্বৰ বেনিফিটটো হৈছে, প্ৰায় মানুহে আপোনালোকে গম পাব, প্ৰায় সকল গৃহিণীয়ে যেতিয়া কিবা ৰান্ধি থাকে, গাখীৰেই হওক বা ভাতেই হওক, কেতিয়াবা কৰ্মব্যস্ততাৰ মাজতে তেওঁলোকে ওচৰৰ পৰা আঁতৰি যাব লগা হয়, আৰু তেতিয়াই কি হয়, গাখীৰ উফন্দি পেলাই বাৰ্ণাৰত পৰি পেলাই জুইটো নুমাই যায়। জুইটো নুমাই যায় ঠিক, কিন্তু গেছ ওলোৱা বন্ধ নহয়। গেছ ওলাই থাকে, গোন্ধ পাই পেলাই ৰান্ধনি দৌৰি আহে, খিৰিকী খোলে, ফেন লগায়। কিন্তু বাই চান্স কেতিয়াবা যদি কিবা কাৰণত যদি সেই ৰুমটোত ধূপ জ্বলি আছিল বা কচুৱা জ্বলি আছিল, তেনেহ'লে সেই গেছটোৱে ডাঙৰ দুৰ্ঘটনা কৰি দিব পাৰে, কৰিও আছে। কিন্তু চবতকৈ ডাঙৰ কথাটো হৈছে, ডিভাইচটো লগোৱাৰ পিছত যদি তেনেকুৱা গাখীৰ বা পানী পৰি যদি জুইটো যদি নুমাই যায়, তেনেহ'লে ইয়াৰ বেনিফিটটো হ'ল কি, ইয়াৰ যিটো গেছ, এই গেছটো বায়ুৰ লগত মিলি নাযায়। কি হ'ব, যিটো বাৰ্ণাৰ থাকিব, বাৰ্ণাৰৰ পৰা 6 ইঞ্চি ওপৰত থাকিব, 6 ইঞ্চি ওপৰৰ পৰা বাৰ্ণাৰত পৰিব, আকৌ 6 ইঞ্চি ওপৰলৈ যাব, এনেকৈ উঠা নামা কৰি থাকে। ফলত কি হয়, গেছৰ যিটো স্পীডটো ই কমাই দিয়ে আৰু দুৰ্ঘটনাৰ পৰা বচাই দিয়ে। মানুহগৰাকীয়ে যদি এঘণ্টাৰ পিছতো আহি যদি মেচ মাৰে বা লাইটাৰ মাৰে, তেনেহ'লে ভমককৈ জুইটো নধৰে। বাৰ্ণাৰত এনেকৈ লাহেকৈ মেচৰ কাঠি বাৰ্ণাৰত লগাব লাগিব, লগালেহে লাহেকৈ জ্বলিব। তো কিমান এটা বেনিফিট আমাক দি আছে, দুৰ্ঘটনাৰ পৰা আমাক বচাই আছে। 4 নম্বৰ বেনিফিটটো হৈছে, যিহেতু এটা চিলিণ্ডাৰৰ পৰা যেতিয়া গেছ ওলায় 640 পাউণ্ড স্পীডত গেছ ওলায়, কিন্তু আমাৰ যিটো নৰ্মেল ৰেগুলেটৰ আমি লগাওঁ, নৰ্মেল ৰেগুলেটৰে কি কৰে, তাক এটা লিমিটেশ্যন কৰি পেলাই 320 পাউণ্ড স্পীড কৰি পেলাই চিলিণ্ডাৰৰ পৰা গেছটো বাৰ্ণাৰত দিয়ে। কিন্তু কথা হৈছে কি, এই ডিভাইচটোৱে তাৰো আধা কৰি দিয়ে। 160 পাউণ্ড স্পীডত গেছটো দিব, যাৰ কাৰণে আমাৰ অতিৰিক্ত গেছ ক্ষতি নহয়, খুব কম দিন যায়, দিন বাঢ়ি যায়, মাইলেজ বঢ়াই দিয়ে চিলিণ্ডাৰৰ। গতিকে আমি 4টা বেনিফিট পাই আছোঁ। 5 নম্বৰ বেনিফিটটো হৈছে, বনাই থকা অৱস্থাত যদি কেতিয়াবা কিবা কাৰণত যদি পাইপ লিকেজ হয়, বা কোনোবা ল'ৰা ছোৱালীয়ে যদি কিবা কাৰণত ভুলতে যদি পাইপডাল টানি দিয়ে, তেনেহ'লে জানেই আপোনালোকে ডাঙৰ ঘটনা হ'ব পাৰে। কিন্তু ইয়াত এটা অটো কাট ছিষ্টেম আছে, ই গেছ ওলোৱাই বন্ধ কৰি দিব পাৰে, অটো কাট কৰি দিব পাৰে।
অট'কাট কৰি দিয়াৰ লগে লগে কোনো ধৰণৰ লিকেজ থাকিলেও পাইপ লিকেজ হ'লেও জুইটো ভমককৈ নধৰে, ৰান্ধনীগৰাকীৰ কোনো প্ৰব্লেম নহয়। তো এই 5টা বেনিফিট আমি ল'ব পাৰোঁ ইয়াৰ পৰা। ঘৰখন মানুহকেইটা আমাৰ আপোন মানুহকেইটা আমি ছেফটি ল'ব পাৰোঁ। ইয়াৰ দামো বহুত কম। ইয়াৰ লিখা দাম আছে 4,500 টকা, কিন্তু বৰ্তমান যিহেতু প্ৰচাৰ চলি আছে গতিকে আমি অতি কম দামত অৰ্থাৎ 2,500 টকাত আমি এই কানেকশ্যনটো লগাব পাৰোঁ আৰু ইনষ্টলাৰ আহি আমাৰ ঘৰত লগাই দিব। ঠিক আছে গাইজ, আপোনালোকে যদি এই বস্তুটো ইউজ কৰিব বিচাৰে তেতিয়াহ'লে মোৰ কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। আৰু আপোনালোকে চাওক, এয়া বৰ্তমান মোৰ ঘৰত মই ইউজ কৰি আছোঁ আৰু গেছ ছেফটি ডিভাইচটো হ'ল এইটো। আৰু এইটো গেছ ছেফটি ডিভাইচটো চিলিণ্ডাৰটো ওপৰত লগাব লাগে। তাৰপিছতে আমাৰ যিটো ৰেগুলেটাৰ থাকে, ৰেগুলেটাৰটো ডিভাইচটো ওপৰত ৰেগুলেটাৰ লগাব লাগে। তাৰপিছতে চাওক আপোনাৰ চিলিণ্ডাৰটোত গেছ কিমান আছে এই মিটাৰৰ জৰিয়তে আপোনালোকে গম পাই থাকিব। আৰু যেতিয়া চিলিণ্ডাৰৰ গেছ শেষ হ'বলৈ হ'ব, গেছটো শেষ হোৱাৰ সময়ত আপোনালোকে দেখিবলৈ পাব যে মিটাৰটো ক্ৰমান্বয়ে ৰেড চিনটোলৈ নামি আহিছে। তেতিয়া আপোনালোকে গম পাব যে গেছটো শেষ হৈছে। আৰু এইটো আমাৰ পৰিয়ালৰ ছেফটিৰ কাৰণে, গেছ ছেফটিটো আমাৰ পৰিয়ালৰ ছেফটিৰ কাৰণে, সেইকাৰণে আপোনালোকে সকলোৱে এইটো ব্যৱহাৰ কৰিব পাৰে। ধন্যবাদ।